হাই হেল্ল' সকলোকে স্বাগতম পংখীৰ আৰু এটা নতুন ব্লগলৈ ভি ফৰ ব্লগ আৰু আপোনালোকে মোক নকৰিব বি ফৰ ব্লগ এতিয়া মই গা পা ধুই আহিলোঁ এতিয়া ৰাতিপুৱা 7:30 বাজিছে তাৰপিছত এতিয়া মা আৰু মই এফালে দুইজনী ওলাই যাম আজি মোৰ সৰুকৈ এটা শ্বুট আছে শ্বুটিং শ্বৰ্ট ফিল্ম এখন মোৰ স্কুলৰে বাইদেউ তেওঁলোকে কৰি থাকে তেওঁলোকৰ লগতে কৰিম আৰু সেইকাৰণে ভাবিছোঁ যে আপোনালোককো লৈ যাওঁ সেইকাৰণে প্ৰথমতে মই এতিয়া অকণমান মেকআপ কৰি লওঁ মেকআপ মানে জাষ্ট অলপমান শ্লাইড মেকআপ কৰিম আৰু তাৰপিছতে মই মা দুইজনী ওলাই যাম লগতে আকৌ দিগন্ত মিষ্টাৰ বাবজন আপোনালোকে তাক চিনি পায়ে যোনে মোৰ ব্লগটো আগত চাইছে বা মই ডান্স কৰিলে মোৰ যোনে ভিডিঅ'গ্ৰাফী কৰে সিও যাব আমি তিনিওজন একেলগে ওলাই যাম আৰু আপোনালোককো লৈ যাম তিনিজন নহয় আপোনালোকো আমি সকলো একেলগে ওলাই যাম আৰু আজি শ্বুটটো হ'ব জামুগুৰি মানে বেবেজিয়া নগাঁৱৰ বেবেজিয়া জামুগুৰিত তাতে হ'ব বলক হাই গাইজ এতিয়া মোৰ ওলোৱা হৈ গ'ল এতিয়া আমি কিবা এটা খাম খাই পেলাই তাৰপিছত ওলাই যাম ঘৰত ৰাতিপুৱা হুলস্থুল চলি আছে এয়া ডিম্পি মোলে মই দেখুৱাই দিওঁ ওটছ বনাই ৰেডি আমি এতিয়া ওটছ খাই যাম ইফালে আমি নহয় আচলতে মই ওটছ খাই যাম ইফালে ভাত পানী দিয়া ভাত আমি এতিয়া ওলাই আহিলোঁ আৰু দিগন্তকো ল'লোঁ এতিয়া গৈ আছোঁ আৰু আজি বতৰটো খুবেই ডাৱৰীয়া কিনকিনকৈ বৰষুণ পৰিয়ে আছে এতিয়া শ্বুটিং কেনেকৈ কি হয় সেইটো বিশেষ নাজানো তথাপিও চাওঁচোন কেনেকুৱা কি হয় মোৰ কাৰণেতো আজি বতৰটো খুবেই একদম শুবলগীয়া বতৰ আছিল ঠাণ্ডা মই আগৰ ব্লগত কৈছিলোঁ যে আমাৰ এগৰাকী তামোলতী বাইদেউ আছে এয়া আকৌ ৰাতিপুৱাই তামোল উলিয়াই ল'লে এয়া দেখিছে নাই মই আপোনালোকক মাৰ লগত থকা সেই তামোলৰ বক্সটো দেখুৱাই দিম এইটো দিছিলে মামাই ডাঙৰ মামাই দিছিলে মৰমৰ ভনীয়েকলে এইটো খুব ধুনীয়াকৈ ব্যৱহাৰ কৰি আছে মায়ে ইয়াত চাব এইটো ফালে ইয়াত তামোল ৰাখে আৰু ইয়াতো আপোনালোকে কি থ'ব পাৰে মা ইয়াত চূণ যি থয় ইলাচি লং চূণ যিমান সুন্দৰকৈ খাব পাৰে আৰু এফালে ৰাখে পাণ চ' এইটো হৈছে মাৰ তামোলৰ বক্স আমি এতিয়া বেবেজিয়াৰ পৰা যোনটো গৰখীয়া থানলৈ সোমাই অহা ৰাস্তাটো গেটখনেদি আমি সেইফালে সোমাই আহিলোঁ জামুগুৰি আমি সোমাইছোঁহি বেবেজিয়া সাৰি পেলাই আৰু অলপ পিছত আমি পামহিয়ে আৰু আমি এতিয়া গৰখীয়া থান পাই গ'লোহি এওঁ হৈছে আমাৰ ৰূপলেখা বাইদেউ গৰখীয়া থান পাই গ'লোহি তাৰপিছতে অলপ আগলৈ আছে লোকেশ্যনটো সেইকাৰণে ইয়াতে সেৱা কৰিলে সকলোৱে আৰু এতিয়া আমি আকৌ গৈ আছোঁ মই হৈছোঁ বাবজন আৰু আমি বৰ্তমান এতিয়া লোকেশ্যন আহি পালোহি ফাৰ্ষ্ট শ্বুট হয়তো ইয়াতে লোৱা হ'ব চ' এয়া চাওক ইয়াত ফাৰ্ষ্ট শ্বুট লোৱা হ'ব আমি জাষ্ট আহি পাইছোঁহি আৰু ঘৰৰ ভিতৰত সকলো মানুহ বহি আছে দেখাম সকলোৰ লগতে চিনাকি কৰাই দিম চ' ভিতৰটো এবাৰ দেখাই দিছোঁ 1 মিনিট পংখী ভিতৰত বহি আছে মানুহ বহি আছে কাৰণে লাজ কৰিছে অলা এয়া হৈছে আমাৰ মুণ্ডা ভাল চিনেমেটোগ্ৰাফাৰ হয় আৰু এওঁ হৈছে ৰঞ্জু গোস্বামী আৰু আজি আমাৰ শ্বৰ্ট ফিল্মৰ ডাইৰেক্টৰ হয় তাৰপিছত মই কৰি আহিছোঁ কি হৈছে নাজানো আৰু এয়া পংখী বহি আছে এয়া হৈছে বনোৱা আৰম্ভ হৈছে ফাৰ্ষ্টত লোৱা ষ্টাৰ্ট হৈ আছে এতিয়া পংখী বহি আছে এই অটপালিটো অলপ বাঢ়িছে চাই আছোঁ মই কেতিয়াবা এই মোবাইল চবাই দলিয়াই দিম কি পাইছেনে জালত গালি দিওঁতে তেওঁৰে আমাৰ শ্বুটিং চলিয়ে আছে তাৰ মাজতে মই কিংকিনি তাইক চিনাকি কৰি দিব ওলাইছোঁ হাই কৈছে তাৰপিছতে কিংকিনি হৈছে আমাৰ মই যোনখন স্কুলত কৰোঁ তাৰে সীমা বাইদেউৰ মৰম লগৰ মাইনাজনী আপোনালোকে পংখীবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কৰি দিব এটা কমেণ্ট দি দিব ভাল লাগিব আকৌ কিংকিনিয়ে কৈছে যেনেকৈ আপোনালোকেও কৰি দিব
আৰু কিংকিনি সঁচাকৈ বহুত টেলেণ্টেড হয় তাই বহুত ধুনীয়া এক্টিং কৰে ডান্স কৰে আৰু ছবি আঁকা সেইকাৰণে বহুত স্মাৰ্ট হয় আৰু কি ক'ম মৰম লগা ছোৱালী আমি এতিয়া তাই এখন যোনখন আমি এতিয়া ছুটি ছবি কৰি আছোঁ তাতো তাই ধুনীয়াকৈ এটা পাৰ্ট আছে এতিয়া আকৌ আৰু এটা নতুনকৈ শ্বুট ল'বৰ কাৰণে বেলেগ এটা লোকেশ্যনত আমি গৈ আছোঁ এইটো আছে আপোনাৰ মানে ৰাস্তাতে লোৱা হ'ব তাৰপিছত কোৱা বাবজন মই কি ক'ম এতিয়া বেলেগ জেগাত গৈ আছোঁ শ্বুট ল'বলৈ শ্বুট ল'ব আৰু আপোনালোকক দেখুৱাই থাকিম বিৰতিৰ পাছে পাছে দেখাই থাকিম বিৰতিৰ পাছে পাছে দেখুৱাই থাকিম এতিয়া ইয়াতে শ্বুট লোৱা হ'ব ইয়াতে কিংকিনি অথনি চিনাকি কৰাই দিছোঁ কিংকিনি থাকিব আৰু নিৰ্মালী বাইদেউ থাকিব সেয়া বাইদেউহঁতৰ এতিয়া শ্বুটিং আৰম্ভ হৈ গ'ল কি নাম তোমাৰ হৰ্ষিত চাওঁ স্কুল গৈছানে নাই নাই যোৱা তোমাৰ স্কুল গৈছে স্কুলখনৰ নামটো কি গুড গাইডেন্স अंजलि मैं तुम्हें भूल जाऊँ या हो नहीं सकता तुम मुझे भूल जाओ मैं होने नहीं दूंगा वाह এয়া হৈছে পলি তোমাৰ ৰোলটো কৈ দিয়া মোৰ বৰ্তমান পনতি নামৰ এটা চৰিত্ৰত অভিনয় কৰিছোঁ এখেতক লগ পালোঁ ভাল লাগিল নতুন চিনাকি হয় আৰু চিনাকি হৈ থাকিব হয় তাৰপিছতে বাইদেউ কিবা এটা কৈ দিয়ক আপুনিও এয়া আমাৰ নিৰ্মালী বাইদেউ হেল্ল' মই যোনখন স্কুলত এতিয়া বৰ্তমান কৰি আছোঁ সোমাইছোঁ বাইদেউ তাতে সহ শিক্ষয়িত্ৰী হয় মোৰ ৰোলটো হৈছে বিনু এগৰাকী গাঁৱলীয়া মহিলা আৰু এজনী মোৰ ছোৱালী হৈছে কিংকিনি নামটো কি আছে ইয়াতে মোৰ মণি মণি আমি এফালৰ পৰা অন্নপ্ৰসনৰ পৰা আহি আছোঁ আৰু বাইদেউক বৰ ধুনীয়া লাগিছে থেংক ইউ আৰু সীমা বাইদেউ এইখিনিতে আৰু ইয়াতে ছাতি লগাই আছে কাৰণ অলপ এয়া বৰষুণ আহিছে মই ৰাতিপুৱাই কৈছিলোঁ আজি বতৰটো ইমান এটা ঠিক নহয় এয়া সীমা বাইদেউ এয়া হৈছে আমাৰ সহশিক্ষয়িত্ৰী বাইদেউ খুবেই ভাল হয় আৰু এই কিংকিনিৰ মা বাইদেউ কিবা ক'ব কি ক'ম এয়া আহিছোঁ ছোৱালীৰ লগত দিনটোৰ কাৰণে ওলাই ছোৱালীৰ লগত আহিবই লাগিব আৰু এজনী মোৰ ভণ্টি পংখী আৰু মোৰ সহকৰ্মী আমাৰ বিনীতা বৰ নাতিনীয়েকৰ অন্নপ্ৰসন তাকে অকণ কাম বনত সহায় কৰি দি আহিলোঁ আকৌ আপোনালোকে কিন্তু এখন শ্বৰ্ট ফিল্মখন চাবলৈ নাপাহৰিব বহুত ভাল লাগিব এযোৰ চেণ্ডেলৰ ওপৰত চলি থাকে আৰু এতিয়া আমি আহিছোঁ পুখুৰীৰ ওচৰতে এটা শ্বুট ল'ব এইটো লোকেশ্যন তেওঁলোকে চাইছে আৰু এয়া বৰষুণৰ বতৰ এইফালে ছাতি লৈ ৰৈ আছে শ্বুটিং চাবলৈ আৰু এইফালে চব ইয়াতে ৰৈ আছে ঠিক ঠাক কৰি আছে এয়া আকৌ শ্বুটিঙৰ কাম ষ্টাৰ্ট হৈ গ'ল চলি আছে শ্বুটিং আৰু সেয়া আঁতৰত কেমেৰা লৈ আৰু এয়া মোৰ ভৰি খালী মোৰ চেণ্ডেল আছে আঁতৰত পিছে মোৰ চেণ্ডেলযোৰ কিয় ইমান আঁতৰত আছে তাত যে ৰাখি থোৱা হৈছে আপোনালোকৰ জানো জানিবলৈ মন নাই যোৱা সেইকাৰণে কিন্তু এইখন শ্বৰ্ট ফিল্ম চাবই লাগিব আৰু এয়া চলি আছে এইফালে কেমেৰা আকৌ এইফালে আহি গ'ল দেই শ্বুটিং চলিয়ে আছে আৰু আমি কিবা এটা খাই লওঁ খোৱাৰ ব্যৱস্থা কৰিছে ইয়াতে সন্মুখৰ মানুহে ঘৰত তাৰপিছতে এতিয়া আমি খাই লওঁ খোৱাৰ পিছত আকৌ আৰম্ভ হ'ব আমি খানা খাব গৈ আছোঁ খানা খাবলৈ যাম ইয়াতে আমাৰ খোৱাৰ ব্যৱস্থা এতিয়া আমি লাঞ্চ কৰিবলৈ বহিছোঁ এয়া সকলো এতিয়া লাঞ্চ কৰিম ব্ৰেক টাইম মই চিৰিব নোৱাৰোঁ আমি ভাত খালোঁ আৰু কিংকিনিয়ে ঘৰৰ পৰাই লৈ আহিছিলে কি আনিছিলা কিংকিনি মই ৰুটি আনিছিলোঁ কিংকিনিয়ে ঘৰৰ পৰা ৰুটি লৈ আহিছিলে তাই ৰুটি খালে তাই মাজে মাজে ভাত খাই মাজে মাজে
ৰুটি খাই এতিয়া আকৌ বাকী থকা স্নেপকেইটা সেইকেইটা লোৱা হ'ব। আৰু এতিয়া বেছি নাই, অলপমানে আছে। বহুতখিনি আমাৰ হৈও গ'ল। আৰু তোমাৰ আছেনে? মোৰ আৰু আছে নেকি অলপমান আছে তাইৰো, মোৰো বাকী আছে। কোনোবাই কিবা সুধিলেও ওলাই যাব মোক আচলতে এইখিনি দুখ লগা চিন হয়, কিন্তু আমাৰ সেইখিনি সময়ত বৰ হাঁহি উঠিছিলে। তই কথাটো ঠিকেই কৈছ, তই নিজে উপলব্ধি কৰিব পাৰিছে যেতিয়া নিজৰ সিদ্ধান্তটো নিজে লওক আৰু জীৱনটো বহক। এতিয়া আজি আমাৰ শ্বুটিং শ্বুট ইয়াতে কমপ্লিট হৈ গ'ল আৰু সোনকালে এখন শ্বৰ্ট ফিল্মখন এযোৰ চেণ্ডেল আপোনালোকৰ মাজলৈ আহিব আৰু এযোৰ চেণ্ডেল নহয় নেকি? নামটো এতিয়াও মানে ঠিক কৰা নাই, কি নাম দিব। খুব সুন্দৰ চুটি ছবি, আপোনালোক সকলোৱে চাব আৰু সেই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সেইটো কি বুলি আছে? ছবিঘৰ বুলি এটা চেনেল আছে, সেইটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এণ্ড আৰু আপোনালোকে আমাৰ এই চুটি ছবিখনত এটা লাইকো কৰি দিব। লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰিব। থেংক ইউ।